এইভাগে আমাৰ আজি 65 বছৰীয়া দৌল উৎসৱ উদযাপন কৰি অহা আমাৰ উত্তৰাজৰি দৌল মন্দিৰ। এয়া মন্দিৰৰ আসন আৰু মন্দিৰৰ নিচেই কাষতে এয়া খেলপথাৰতেই কাষৰ ফিল্ডতেই তো ভাওনাৰ আয়োজন। তো ভক্ত প্ৰহ্লাদ তো গায়ন বায়নৰ যোৰা আৰম্ভ হ'ব। এতিয়া আমি সময়সমূহ অকণমান সাঁচি যোৱাৰ চেষ্টা কৰিছোঁ। অকণমান ভিডিঅ'টো চাই থাকিব। ধুনীয়া হৈছে। তো ভাৱৰীয়াসকলতকৈ আগত আমাৰ খনিকৰসকলে পেইণ্টাৰসকলে বিশেষকৈ আমি গায়ন বায়নক মানে ফুটটা দি আৰম্ভণি তেখেতসকলৰ মানে পেইণ্ট কৰাৰ আগত গায়ন বায়নক আগতীয়াকৈ ফুট দিয়াৰ পিছতহে পেইণ্ট কৰিব পাৰিব। ইয়াৰ এক ৰীতি নীতি এক পৰম্পৰা। তো ভাইটা কেনেকুৱা লাগিছে? ফাকুৱা ভাওনা আছে প্ৰহ্লাদ চৰিত্ৰ ন? তো উত্তৰাজৰি দৌল মন্দিৰত আমি গায়নসকল লগ পাইছোঁ। খুব মানে ঐতিহ্যমণ্ডিত সময়। এই মানুহ হয়তো নাইকিয়া হৈ যাব এটা সময়ত, আমাৰ অভাৱ হৈ যাব গায়ন বায়নৰ। তাকে আমি চেষ্টা কৰোঁ আমাৰ লগতে যুৱ প্ৰজন্মকো ইয়াৰ লগত জড়িত কৰিব পৰাকৈ। গায়ন বায়নৰ কিছু সময় ৰাখিম, আমাৰ ভিডিঅ' চাই থাকিব। গায়ন বায়নৰ যোৰা আমাৰ অঞ্চলৰ গায়ন বায়নসকল লগ খাই প্ৰস্তুতি চলি আছে। সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱা, দৌল উৎসৱ বুলি কয়, হোলী বুলি কয়। বিশেষকৈ ফাকুৱা আমাৰ অঞ্চলসমূহত যিবিলাক দৌল মন্দিৰ থাকে তাত বিশেষকৈ পাতেই নহয় দা। আমাৰ বিশেষকৈ আজি প্ৰত্যেক বছৰে পাতি অহা নিচিনা 65 বছৰ হ'ল ন? 65 বছৰ আমাৰ উত্তৰাজৰি দৌল মন্দিৰত পাতিয়ে আছে। আমাৰ সৌভাগ্য 3 বছৰমান এয়া আমাৰ এয়া ৰাইজৰ লগত মানে দেৱবাদ্য ভাওনাত বজাবলৈ মানে সুবিধা পাইছোঁ, সৌভাগ্য। গতিকে আজি মূৰত ফাকু দিয়া সকলোলৈ এই শুভক্ষণত শুভ স্থানৰ পৰাই হোলীৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনবোৰ হোলী ৰঙৰ দৰে উজ্জ্বল হৈ উঠক, ৰঙীল হৈ উঠক, তাৰে কামনা কৰোঁ। আৰু বিশেষ অসমীয়া পৰম্পৰা, অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত হৈ এই বাপ বান্ধৱসকলৰ লগত কিছু সময় কটাবৰ চেষ্টা কৰোঁ। তাৰ লগতে আমাৰ আগৰ প্ৰজন্ম, পুৰণা প্ৰজন্মৰ বয়োজ্যেষ্ঠ মানুহসকলৰ ছবিসমূহ, কৰ্মৰাজিসমূহ আবদ্ধ কৰি তো সামাজিক মাধ্যমত সাঁচি ৰখাৰ শ্বেয়াৰ কৰি দিয়াৰ প্ৰচেষ্টা কৰি আহিছোঁ সদায়। আজি ভাওনাৰ প্ৰস্তুতি চলি আছে আমাৰ উত্তৰাজৰি দৌল মন্দিৰত। আজি হোলী কেইদিনীয়া হয়? 3 দিনীয়া হোলী। যোৱাকালি হৈ গ'ল নে আগৰ দিন? অহাকালিলৈ আপোনাৰ হোলী হ'ব। গোঁসাই ফুৰাব ন? গোঁসাই ফুৰাব পৰম্পৰা, 65 বছৰীয়া পৰম্পৰা। এই পৰম্পৰা সদায় জীয়াই থাকক। তো আনন্দৰ উৎসৱ হোলী মন প্ৰাণ একদম ৰঙীল কৰি তুলক, তাৰেই কামনাৰে আমাৰ ফালৰ পৰা আকৌ সকলোলৈ হোলীৰ শুভেচ্ছা জনাইছোঁ। গায়ন বায়নৰ কিছু পৰম্পৰা, কিছু নিয়ম অনুসৰি আমাৰ যেতিয়া এখন ভাওনা হ'ব, ভাওনাত বিশেষকৈ পেইণ্টাৰে ভাৱৰীয়াক পেইণ্ট কৰাৰ আগত আমাৰ গায়ন বায়নৰ ফুটটো দিব লাগে। নিয়ম পৰম্পৰা বা যি নহওক, আজি প্ৰজন্মই আমি ভাওনা এখন চাম বুলি মনত ভাবি থাকিলেও এইটো ভাবি থাকে যে গায়ন বায়ন শেষ হওক, গায়ন বায়ন শেষ হ'লে আহিম। নহয়, গতিকে গায়ন বায়নটো চাবলগীয়া আছে, এইটো কিছু শিকিব লগা আছে। পৰম্পৰা আমাৰ ৰীতি নীতি হয়তো আমি চিন্তাত কৰোঁ কেতিয়াবা এই সংস্কৃতি কলা হেৰাই যায় বুলি। মানুহে কেতিয়া চাব? যেতিয়া আমাৰ এজন গায়ন, এজন বায়ন বহুত দূৰৰ পৰা, বহুত দিনৰ পৰা বুক কৰি নিমন্ত্ৰণ কৰি আনিব লগা হ'ব, অভাৱ হ'ব। আমাৰ এইসকল যেতিয়া নাইকিয়া হ'ব, আমাৰ মাজৰ পৰা আমাৰ নতুন প্ৰজন্মই আদৰি লোৱা খুব কম পৰিলক্ষিত হৈছে। তো আজিকালি ইমান লগত জড়িত হোৱা খুব কম দেখা পায়। তো বহুত ৰাইজে হয়তো এতিয়াও ঘৰৰ পৰাই কাম চিধা কৰি আছে, গায়ন বায়ন শেষ হ'লে ভাওনা চাবলৈ যাম। তো মেইন বস্তুটো হ'ল ভাওনাৰ আগতে আমাৰ গায়ন বায়ন হ'ব লাগিব। গায়ন বায়ন নহ'লে ভাওনা চাব নাপাব, ভাওনা পাতিব নোৱাৰিব, উপভোগ কৰিব নোৱাৰিব। গতিকে অসমীয়া কলা সংস্কৃতি, আমাৰ এই গুৰুজনাৰ অৱদান, ভাওনা, গীত মাত, গায়ন বায়ন তাৰ লগত জড়িত হৈ সময় কিছু সাঁচি যোৱাৰহে চেষ্টা কৰি আছোঁ। আমাৰ ভিডিঅ'সমূহ চাই যাব। আজি উত্তৰাজৰিত এই পাকটো ধুনীয়া হৈছে ন? এয়া আমাৰ উদ্বোধক কমিটি, তেখেতসকলৰ লগতে আমাৰ সৌভাগ্য এনেকৈ যে গুৰু চৰ্চা কৰিব পাৰিছোঁ, গুৰু দেৱবাদ্য পৰম সৌভাগ্য। এই সময় অকণ ৰাখিছোঁ। আৰু এজন আমাৰ বিশিষ্ট বায়ন আমাৰ জিতেন খুৰা,
আমাৰ সাহস, আমাৰ সম্পদ একোটি এয়া আমাৰ একোটি সম্পদ। গতিকে জীয়াই থাকোঁতে তেখেতসকলক জীয়াই থাকোঁতে আমি সন্মান দিব চেষ্টা কৰিব লাগে, মূল্যটো ৰাখিবলৈ চেষ্টা কৰিব লাগে। তো আহক ভাওনা উপভোগ কৰোঁ কিছু সময়ৰ পিছত। তো আমাৰ গায়ন বায়ন জীৱিত হৈ থাকক, সদায় গায়ন বায়ন সজীৱ হৈ থাকক, অসমীয়া কলা সংস্কৃতি জীয়াই থাকক। তাৰে সকলোলৈ আকৌ এবাৰ হোলীৰ শুভেচ্ছা ন। কৃষ্ণ। চাই থাকিব আমাৰ ভিডিঅ', পৰৱৰ্তী আমাৰ কিছু কাৰ্যসূচী আগবঢ়াম। প্ৰায় ৰেডি আমাৰ গায়ন বায়নসকল। এনেকৈ খোল বাজিব প্ৰায় 4-6টামান খোল বাজিব। তাৰপৰা গায়ন আহিব অঞ্চলৰ বয়োজ্যেষ্ঠ। উৎসৱৰ দিনতে বহুত ঠাইত বহুতৰ ব্যস্ততা হতাৰ মাজতে আহিছে কিছু আমাৰ বায়নৰ পাক মাৰি থকা হৈছে। এইফালে আজি ভাওনা আছে প্ৰহ্লাদ চৰিত্ৰ, এইফালে সিংহাসন এভাগ। এনেকৈ আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি, আমাৰ গাঁৱলীয়া জীৱনৰ এয়া এক ৰীতি নীতি পৰম্পৰা। অসমীয়াৰ স্বাভিমান, অসমীয়া ভাওনা হ'ব ইয়াতে। ছেটিংছত ৰাইজ লাগি আছে। এই বয়োজ্যেষ্ঠ কেইজনৰ লগতে সাঁচি ৰাখিলোঁ সামাজিক মাধ্যমত। কেতিয়াবা মানুহবোৰ হেৰাই যাব, সময় গুচি যাব, সময়বোৰ পাৰ হৈ যাব, আমাৰ এই স্মৃতিস্বৰূপ ভিডিঅ'টি ৰখি যাব। কেতিয়াবা হয়তো খুচৰি চাব পাৰিম। এই আমাৰ ভাওনাৰ প্ৰথম আৰম্ভণি। এইজনটো আমাৰ ক'ব নালাগে, আমাৰ মনটো ঘূৰা উস্তাদ, মানে বায়ন গায়ন সকলোতে একোজন আমাৰ সম্পদ, সম্পদ। এয়া আমাৰ কলা সংস্কৃতি মজবুতকৈ ধৰি ৰখা একোজন আমাৰ সম্পদ। তো ভাল লাগিলে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। পৰৱৰ্তী আমি ধৰ্মীয় অনুষ্ঠান, অসমীয়া কলা সংস্কৃতি কিদৰে সংৰক্ষণ কৰিব পাৰোঁ, তাৰ লগত জড়িত হৈ আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ প্ৰচেষ্টা কৰি যাম। আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আমাৰ পেজটো শ্ৰীমন্ত জৰি ফ'ল' কৰি ৰাখিব। আজি নহওক এতিয়া আমি আমাৰ ইয়াত প্ৰায় ৰেডিয়ে হৈছেহি। মোৰো সৌভাগ্য, ফুলে ভাগ আজি আমাৰ টেম্পো এখনে গায়ন বায়নৰ যোৰাহাটী বৰদোৱালৈ লৈ গৈছিল। আমাৰ অজিত ছাৰৰ ঘৰৰ পৰা ফুলভাগ গাড়ীতে থৈ গ'ল। মোৰ সৌভাগ্য, মই আজি এভাগে বজাব লাগিব। প্ৰথম খোল লোৱা। উত্তম বজাব হ'বলা। আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি অগ্নিগড়, এইভাগ অগ্নিগড় বুলি কয়। প্ৰস্তুতি নহ'লে এটা কাম কৰিবি, যেতিয়া নেকি আমাৰ কাহিনী শেষ, আমাৰ হেৰিয়লৈ যাব, দোৱনি শেষ, আমাৰ হেৰিয়লৈ কাহিনীলৈ যাব নহয়, তেতিয়া সেই বুৰণিটোতে ঘূৰিবা দেই। হয়, এটা সময়ত অভাৱ হৈ যাব ন, কলা সংস্কৃতি গায়ন বায়নৰ অভাৱ হৈ যাব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
আচ্ছা কৃষ্ণ লীলা ললিতা গুণ গঠিতা সাধনে গুণরাজ্য গুণ ও ধীতাং 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 বিকশে 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 কীর্তং বেতং ঘাতো রাম আমাৰ ইতিমধ্যে
গায়ন বায়নৰ যোৰা প্ৰথম চাৱনি শেষ হৈছে। তো ইয়াতে মূৰত খোল লোৱা, বৰ চাহিনী, কিবা বৰ ধেমালি আৰু কিবা কিবি বাকী আছে। মোটামুটি আধা শেষ হৈ গ'ল। আধা খোৱাৰ পিছত আমাৰ প্ৰায় আধা ঘণ্টামান জিৰণি লোৱা হয়। তো সেইকণ সময়তে আমাৰ ভাৱৰীয়া খবৰ ৰখা হয়। তো গায়ন বায়নৰ মানে আধাখিনি শেষ হৈ গ'ল। এতিয়া আধা ঘণ্টামান জিৰণি হ'ব ন? আধা ঘণ্টা জিৰণিৰ পিছত চাহ হ'ব। আমাৰ ইতিমধ্যে গায়ন বায়নৰ যোৰা শেষ হৈছে, সামৰি দিছোঁ আজিলে ন। বয়োজ্যেষ্ঠসকলৰ পৰা মানে শিকিবলৈ চেষ্টা কৰি আছোঁ। অংগী ভংগীমা বহুত মানে নিয়ম নীতি কথা আছে। লাগি থাকক ভাল ধৰিব নোৱাৰে নাই হা। তো আমি গায়ন বায়ন সামৰি দিছোঁ, শিকিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ বয়োজ্যেষ্ঠসকল থাকোঁতে গায়ন বায়ন অকল খোল তাল বজোৱাটোৱে মেইন কথা নহয়, গীত গোৱাটোৱে। তাত বহুত নিয়ম নীতি কথা আছে। এয়া সামৰি পেলাই আমাৰ এটা অনুষ্ঠান আছে। প্ৰত্যেকজনক প্ৰত্যেক গায়ন বায়নকে মানে সম্বৰ্ধনা জনাব। এইটো আমাৰ পৰম্পৰা নিয়ম, এক ডাঙৰ এটা সন্মান, ভালো লাগে। বয়োজ্যেষ্ঠ ককা দেউতাহঁত বৰদেউতাহঁতৰ লগত সমানে গায়ন বায়নৰ যোৰা গায় এখন সন্মানীয় বস্ত্ৰৰে মানে সম্বৰ্ধনা জনোৱাটো এটা ভাগ্যৰ কথা, ভালো লাগে। তো শিকি থাকিবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ জনাকৈ হোৱা নাই, শিকিহে আছোঁ অকণমানকৈ। বয়োজ্যেষ্ঠসকল থাকোঁতে আমি যদি সুবিধা বুজি বস্তুখিনি লৈ নথওঁ, পিছলৈ আমি অসুবিধাত পৰিম। ভালকৈ আঁতিগুৰি মাৰি জনা গায়ন বায়ন খুব কমেই আছে, বয়োজ্যেষ্ঠসকলে জানে। তাৰপৰা আমি শিকি কিছু ৰাখি থ'বলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো সামৰিম, কিছু সময়হে সামৰি থোৱাৰ সাঁচি ৰখাৰ চেষ্টা কৰিলোঁ। গায়ন বায়নৰ জনা জাজৰি দৌল উৎসৱত আমাৰ গায়ন বায়নৰ যোৰা শেষ কৰি লগে ভাগে এসাঁজ যেন অমৃত যেন এসাঁজ আমি হয়তো সদায় নাপাওঁ, সদায় লগ নাপাওঁ মানুহখিনি। সুন্দৰকৈ ইয়াতে আমাৰ গায়ন বায়নৰ এসাঁজ। আমাৰ সমাজ জীৱনত এটা বেয়া লগা ছবি অসমীয়া ভাওনা বুলি ক'লে এইকৈ দৰ্শক দেখা হৈছে। কিয় নাজানো, আস্থা নাইকিয়া হৈছে মানুহবিলাকৰ। আজি অসমীয়া ভাওনাখনৰ সময়ত যদি গায়ক এজন আহিলহেঁতেন, হয়তো আমাৰ ৰভা চলিত মানে ভৰি দিব জেগা নাইকিয়া হ'লহেঁতেন। যোৱা কোন দিশে আমাৰ সমাজ ব্যৱস্থা গতি কৰিছে, তাৰ বাবে আমি নিজেই সংস্কাৰ ল'ব লাগিব, শিকাই যাব লাগিব। গতিকে কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে বহুত ত্যাগ স্বীকাৰ কৰি বয়োজ্যেষ্ঠসকলৰ লগত এই গায়ন বায়ন যোৰাৰ শিকি যাতে আমাক দেখি আমাৰ পিছৰ প্ৰজন্ম ওলাই আহে, তাৰ চেষ্টা কৰি সময়বোৰ এনেকৈ সামাজিক মাধ্যমত আগবঢ়াই যোৱাৰ চেষ্টা কৰিছোঁ। যাতে কাৰোবাৰ বাবে প্ৰেৰণা হওক, কোনোবা উৎসাহ পাওক, কোনোবা ওলাই আহক আমাক দেখি। তাৰ প্ৰচেষ্টাৰে আমি সদায় সময়বোৰ ভাল লগা সময়বোৰ আগবঢ়াই যোৱাৰ চেষ্টা কৰিছোঁ। আগন্তুক ভিডিঅ'বিলাক আমাৰ চাই থাকিব। এয়া আমাৰ
চাউল সিজোৱা খোৱাৰ পৰম্পৰা অনুসৰি আশীৰ্বাদ এয়া। সুন্দৰ সুন্দৰ। তো ইয়াৰ পৰাই আজিৰ ভিডিঅ'টো সামৰিলোঁ। সকলোলৈ আকৌ পুনৰবাৰ মানে হোলীৰ দৌল উৎসৱৰ শুভকামনা জনাই আজিলৈ সামৰি দিছোঁ। ইফালে ভাওনা হ'ব, থাকিব নোৱাৰিম 4 দিনমান টোপনি ক্ষতিৰ কাৰণে, চকু সৰু হৈ গৈছে। তো পিছৰ পৰ্যায়ত এনেকুৱা সামাজিক অনুষ্ঠান পাৰিলে আগবঢ়াই যাম। আমাৰ পেজটো